আজি সংবাদমেল আয়োজন কৰাৰ এটা মুখ্য উদ্দেশ্য হৈছে যে বিজেপি হৈছে এটা ৰাষ্ট্ৰীয়বাদী দল আৰু মই যোৱা 2020 চনৰ মোটামুটি মাৰ্চত জইন কৰা আজি 4 বছৰ হ'ল মোৰ বিজেপিত জইন কৰা আৰু মই যিখিনি অভিজ্ঞতা লাভ কৰিছোঁ বহুত ভাল এটো দলটোৰ নেতৃত্ব বা যিটো সিস্টেমটো ভালে আছে কিন্তু মই এটা দুৰ্ভাগ্যজনক কথাৰ কাৰণে আজি বিজেপি ত্যাগ কৰিব লগা হৈছে আজি আমাৰ অসমত বুলি কোৱা নাই আমাৰ ফগ্ৰাগ্ৰাম সমষ্টি তথা বিটিসি যেটো মানে বিজেপি যেটাও এটা প্ৰসেস চলি আছে এটো বিৰাট দুৰ্ভাগ্যজনক কথা এটো একনায়কত্ববাদ এটা সিস্টেম চলি আছে যে মোক ভাল লগাৰ কাৰণে কাকবা ৰাখিব না ৰাখিব এটো কাৰণে বিজেপি এটা চলি আছে একনায়কত্ববাদ যাৰ কাৰণত ইয়াতে ৰাষ্ট্ৰীয়বাদী দলৰ যেটো নীতি আদৰ্শ এটো পৰিত্যাগ কৰা হৈছে এটো একনায়কত্ববাদহে ইয়াত প্ৰযোজ্য কৰা হৈছে ফগ্ৰাগ্ৰাম সমষ্টিত যদি কোনোবা নেতাৰ তলত কোনোবাই থাকিব পাৰে তেওঁহে বিজেপি কৰিব পাৰিব বাকি জাতীয়তাবাদৰ কাৰণত ইয়াত বিজেপি কৰিব নোৱাৰে যাৰ কাৰণত আজি দুৰ্ভাগ্যজনকভাৱে মই আজি বিজেপি ত্যাগ কৰিব লগা হৈছে মই আজি বিজেপি ত্যাগ কৰিছোঁ বিজেপি ত্যাগ কৰিছোঁ মই 1 মাহ হ'ল এইটো মাৰ্চ ফেব্ৰুৱাৰীত মই বিজেপিৰ পৰা পদত্যাগ কৰিছোঁ বিজেপি নীতি আদৰ্শত মই বিজেপি দলত যোগদান কৰিছিলোঁ কিন্তু ফগ্ৰাগ্ৰাম সমষ্টিৰ যেটো মানে সিস্টেমত যেটো চলি আছিল একনায়কত্ববাদৰ কাৰণে দুৰ্ভাগ্যজনক ভাৱত আজি মই বিজেপি ত্যাগ কৰিব লগা হৈছে